হে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই কোনো ধৰণৰ জমনি ভিডিঅ' লৈ অহা নাই আজি মই লৈছো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ' আপুনি এই ভিডিঅ'টো শেষলৈকে চাওক তেতিয়াহে আপুনি বিপদৰ পৰা বাচিব পাৰিব আপুনি হয়তো নিশ্চয় জানে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ছ'চিয়েল মিডিয়াত কি চলি আছে ইউটিউব ভিএছ টিকটকক মানুহে ইমান হেড কৰিব লৈছে যে টিকটকৰ মোবাইলত ৰাখাটোৱে বিপদ হৈ পৰিছে মানে মোবাইলত ৰাখিবই নোখোজে মানুহে মোবাইলৰ পৰা আনইনষ্টল কৰি দিলে আৰু এনেকুৱা ৰেটিং কৰিলে প্লে ষ্টৰত গৈ টিকটকৰ একেদিনাই ৰেটিং 1.2 লৈকে ডাউন হৈ গৈছিলে 4.5 ৰ পৰা কিন্তু গুগলে এনেকুৱা এটা মানে ট্ৰিক লগালে যে গুগলৰ কিছুমান কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনৰ বাহিৰত যিসকলে ৰেটিং কৰিছিলে সেই ৰেটিং বিলাক ডিলিট কৰি দিলে সেইখিনি ডিলিট কৰি দিয়াৰ লগে টিকটকৰ স্থান আকৌ 4.4 লৈকে গুচি গৈছে কিন্তু এতিয়া মই ক'বলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ হোৱাটছএপত এইটো মেছেজটো আহিছে হয়তো অহা নাই কিন্তু আহিব যে আমাৰ ভাৰতবৰ্ষৰ এটা নতুন সফটৱেৰ ওলাইছে আৰু টিকটক সফটৱেৰটো আপুনি ফোনৰ পৰা আনইনষ্টল কৰি দিয়ক আৰু ভাৰতবৰ্ষৰ যিটো মিত্ৰ এপ আছে মিত্ৰ এপ আপুনি স্ক্ৰীনত দেখা পাই আছে এই মিত্ৰ এপটো ইনষ্টল কৰি লওক ভাৰতবৰ্ষৰ সফটৱেৰ এইটো গতিকে এইটো আপোনালোকে আকোৱালি লওক টিকটক চাইনিজ সফটৱেৰ বাদ দিয়ক ঠিক আছে টিকটক চাইনিজ সফটৱেৰ সেইটো বাদ দিব পাৰে ঠিক আছে কিন্তু এই মিত্ৰ এপটো যে বনাইছে এই মিত্ৰ এপটো আপুনি হয়তো এনেকে মেছেজটো পাই ডাউনলোড কৰি ললে প্লে ষ্টৰত গৈ ডাউনলোড কৰিলে কৰি ফেলে প্ৰফাইল বনাই ভিডিঅ' দিবলৈ চেষ্টা কৰিলে কিন্তু কোনোবাটো ভিডিঅ' গৈছে আপলোড হৈছে কোনোবাটো হোৱা নাই বহুত শ্ল' আৰু মানে কি ক'ম টিকটকৰ নিচিনা হ'ব নোৱাৰে কিন্তু এই সফটৱেৰটো সম্পূৰ্ণ কপি আগতে এটা টিককিক বুলি সফটৱেৰ ওলাইছিলে তেতিয়াও এনেকে হোৱাটছএপত ভাইৰেল কৰি সেই সফটৱেৰটো মানে ইনষ্টল কৰাইছিলে বহুত মানুহৰ মোবাইলত কিন্তু মানুহবোৰে সেই সফটৱেৰটো চলাব নোৱাৰিলে আৰু ভাল নাপালে গতিকে এই সফটৱেৰটো আনইনষ্টল কৰি দিলে আৰু সেই সফটৱেৰটো সেই মানে বহি গ'ল আৰু উন্নতি কৰিব নোৱাৰিলে কিন্তু এতিয়া টিকটক আৰু ইউটিউবৰ যিটো কাজিয়াৰ পৰিস্থিতি হৈ আছে এই পৰিস্থিতিটো চান্স লৈ সেই টিককিক বনোৱা সফটৱেৰৰ কোম্পানীটোৱে মানে এটা মানে সুবিধা ললে যে ইণ্ডিয়াৰ এটা নতুনকে সফটৱেৰ আমি উলিয়াই দিওঁ সেই বুলি মিত্ৰ সফটৱেৰটো উলিয়াই দিলে আপুনি টিককিক সফটৱেৰটো চাব পাৰে প্লে ষ্টৰত পাব টিককিক সফটৱেৰত যেনেকুৱা ফেচিলিটি যিখিনি মানে দেখা পায় অপেন কৰাৰ লগে লগে যিখিনি ওলাই সেই সম্পূৰ্ণ একেখিনি পদ্ধতিয়েই মিত্ৰ এপটো ব্যৱহাৰ কৰা হৈছে মানে টিককিকৰ সম্পূৰ্ণ জেৰেক্স কপি মিত্ৰ এপ এই নামটো মাত্ৰ সলাই দিছে দি ফেলে ভাইৰেল কৰি দিছে আৰু দিয়াৰ লগে লগে আমাৰ ভাৰতবৰ্ষত মানে কি আৰু টিকটকৰ বিষয়ে যিহেতু বহুত মানে বেয়া কথা ওলাই আছে সেইকাৰণে ভাবিলে যে টিকটক চাইনিজ এপ বাদ দিয়া আমাৰ নিজৰ ইণ্ডিয়ান এপ ব্যৱহাৰ কৰিম সেই গতিকে মিত্ৰ এপটো ডাউনলোড কৰিলে বহু লোকে ডাউনলোড কৰিছে আৰু লগতে বহুতে ৰেটিঙো কৰিছে বৰ্তমান ট্ৰেন্ডিং সফটৱেৰৰ প্লে ষ্টৰৰ টপ 10ৰ ভিতৰত এই মিত্ৰ এপটো আপোনালোকে দেখা পাব এই এপটো ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে অতিপাত শ্ল' আৰু ইয়াত ভিডিঅ' আপলোড নহয়ে কেতিয়াবা হয়তো এটা দুটা হয় আৰু নহয় আৰু এই মিত্ৰ এপটোৰ ভিতৰত যিটো ইমেইল আইডি দিয়া আছিলে মানে হেল্পৰ ক্ষেত্ৰত কণ্টেক্টৰ ক্ষেত্ৰত সেই ইমেইল আইডিটোৰ কোনো আটা বাটা একো নাই মানে কোনো ধৰণৰ সেই গুৰি শিপা একো নায়েই মানে এইটোত আৰু কি কম আৰু এই সফটৱেৰটো হয়তো আবার কিছুমান ফ্ৰড কৰিব পাৰে যেনে ধৰা হল আপোনাৰ ডাটা কালেকশ্যন কৰি আপোনাৰ মোবাইলটোৰ পৰা আপোনাৰ ডাটা লিক কৰি ফেলে হয়তো চাইনিজ কোম্পানীক বেচিব পাৰে বা এনেকুৱা ধৰণৰ মানে কিছুমান ৱেবছাইট আছে য'ত নেকি এনেকুৱা ধৰণৰ ডাটাবিলাক কালেক্ট কৰা হয় এই ডাটাবিলাক সেই ৱেবছাইট বিলাকত বেচিব পাৰে সেইকাৰণে আপুনি সাৱধান হওক আপুনি এনেকুৱা ধৰণৰ হোৱাটছএপৰ মেছেজত মানে ভাইৰেল মেছেজ চাই ফেলে আপুনি মানে হেৰি আকৰ্ষিত হৈ ফেলে সেই এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনাৰ মোবাইলত ইনষ্টল নকৰিব বৰ্তমান সময়টো বহুত বেয়া সময় হৈছে আৰু এটো মানে আপোনাৰ মোবাইলটো হ্যাক কৰি দিব পাৰে আপোনাৰ গোটেই ডিটেইলছ লিক কৰিব পাৰে আপুনি সাৱধান হোৱাটো অতিকে প্ৰয়োজন আছে গতিকে বন্ধু বান্ধৱীসকল আপোনাৰ মোবাইলত জিটি সফটৱেৰ বিলাক ইনষ্টল নকৰিব বহুত চাই চিটি আপোনালোকে ভালদৰে জানি বুজি ইনষ্টল কৰক আপোনাৰ মোবাইলটো সেফটিত ৰাখক আৰু আপুনি সেফটিত থাকক গতিকে এই ভিডিঅটো যদি ভাল লাগিছে তেতিয়াহলে এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ চাই থাকিবৰ কাৰণে আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅটোত আপোনাৰ কি মতামত দিব বিচাৰে আপুনি কমেন্টত জনাব পাৰে গতিকে আগলৈ নতুন ভিডিঅটো লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ